আসসালামু আলাইকুম। আজি লৈ আহিছোঁ তেল পিঠা, যি চৰ চাপৰিৰ জনপ্ৰিয় পিঠা। আহকচোন চাওঁ তেল পিঠা কেনেকৈ বনোৱা হয়। প্ৰথমে 2 কাপ চাউল মই তিয়াই দিছোঁ 2 ঘণ্টাৰ কাৰণে। 2 ঘণ্টাৰ পিছত চাউলখিনি ধুই মিক্সাৰ গ্ৰাইণ্ডাৰত দিছোঁ। আপোনালোকৰ সুবিধাৰ কাৰণে মই কাপেৰে জগ দেখুৱাই দিছোঁ। 2 কাপ চাউল, একাপ গাখীৰ, নিমখ জোখমতে আন্দাজমতে, চেনি আপোনাৰ আন্দাজমতে আপুনি যিমানখিনি মিঠা খায় সেই হিচাপে দিব। তাৰপিছত গোটেইখিনি একেলগে গ্ৰাইণ্ড কৰি ল'ব। চাউলখিনি গ্ৰাইণ্ড হোৱাৰ পিছত চফ্টনেছৰ কাৰণে আৰু টেষ্টটো বঢ়াবৰ কাৰণে মই হাফ কাপ আটা দিছোঁ তাৰ মাজত। বেটাৰটো আকৌ গ্ৰাইণ্ড কৰি লোৱাৰ পিছত আপুনি এখন সৰু চামুচেৰে বেটাৰখিনিৰ থিকনেছ চাই ল'ব, যেনেকৈ মই চাই লৈছোঁ। তেলটো গৰম হৈছেনে নাই এখন চামুচেৰে অলপ বাটাৰ দি চাব পাৰে। মই এটা কাপেৰে তাৰপিছত গৰম হোৱাৰ পিছত নিজৰ জোখমতে দি গৈছোঁ। আপুনিয়ে তেনেকৈ নিজৰ জোখমতে দি যাব। যেতিয়া এফালে ৰংচোৱা হয় তেতিয়া পিঠাটো ওলোটাই দিব, আৰু যেতিয়া দুয়োপিঠ ৰংচোৱা হৈ পৰে তেতিয়া পিঠাটো তেলৰ পৰা তুলি ৰাখিব। এনেকৈ পিঠাবোৰ এটা এটাকৈ বনাই যাম। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। আপোনালোকে বনাই কেনেকুৱা হয়, খোৱাৰ পিছত টেষ্টটো কেনেকুৱা হয়, আগতকৈ অলপ পৃথক হয় নে নাই সেইটো মোক কমেণ্টত জনাব। থেংক ইউ। আহকচোন চাওঁ বাকী কেনেকৈ বনাওঁ।
ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনাক সহায় কৰিব পিঠা বনোৱাত। থেংক ইউ, ধন্যবাদ।